Rupohimukhor শুনিছেনে কেতিয়াবা Rupohimukhor নাম কেনেকৈ শুনিব ৰজাঘৰীয়া সকলেই হয়তো শুনা নাই অৱহেলিত বঞ্চিত Rupohimukhor নাম ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ দিখৌ মুখেদি উজাই গৈ বুঢ়ালুইতৰ পাৰৰ Rupohimukhor মহাকাশত মানৱ সভ্যতাই ভৰি থলেও এতিয়াও কিন্তু আধুনিকতাৰ পৰশ পৰা নাই সহস্ৰাধিক মূৰ বুকুৰ কুতুমে বাস কৰা Rupohimukhor প্ৰতিটো বাৰিষাই গৰকি থৈ যায় এওঁলোকৰ বুকুত সংগোপনে বাস সজা এটি আশাৰ সপোন বয়সে গৰকি যায় শতজনী সোণপাহিক কবি শ্ৰীমন্ত দত্ত আৰু আবৃত্তিকাৰ প্ৰিয়মা নাথ কবিতাৰ শিৰোনাম মই Rupohimukhor সোণপাহিয়ে কৈছোঁ Rupohimukhor বয়সে গৰকা মই সোণপাহিয়ে কৈছোঁ বিয়াখন মোৰ নহলগৈ হ'বগৈনো কেনেকৈ বৰযাত্ৰী আহিবলৈ পথৰ কোনো চিনমুকামেই নাই বানে ধোৱা Rupohimukhor কান্দোন শুনিবলৈ কাৰোৱে যে আখৰেই নাই বনভোজৰ কিৰিলিত নৈপৰীয়া যন্ত্ৰণাবোৰ আৰু গভীৰ হয় গধুৰ হয় আমাৰ দৰে যৌৱন ম্লান পৰা গাভৰুৰ বুকুবোৰ লাহে লাহে প্ৰসাদনে আত্মসমৰ্পণ কৰে বয়সে আচুৰা দুগালত বাৰিষাৰ লগে লগে সোণালীৰ ভোকাতুৰ মানুহবোৰ হৈ পৰোঁ আমি মথাউৰি চিঙাৰ বিকট শব্দ শুনাৰ লগে লগে এমুঠি শুকান চিৰাৰ প্ৰেমত নপৰোঁ বুলিও আমি নপৰাকৈ থাকিব নোৱাৰোঁ আমি যে বানে ধোৱা Rupohimukhor প্ৰতি 5 বছৰৰ মূৰত আমি এদিনলৈ বিলাসী গাড়ী দেখোঁ আৰু শুনো মিনাৰেল ৱাটাৰৰ বটলে কণ্ঠ টেউৱা মানুহৰ প্ৰতিশ্ৰুতি ক্ৰমান্বয়ে বুঢ়ালুইত বাঢ়ে আৰু টুটি আহে আমাৰ আশাবোৰ ঘৰবিহীন মানুহবোৰৰ উটি যায় হেঁপাহৰ ঘৰখন চহৰলৈ যাব পৰা হ'লে খদ্দৰৰ কাপোৰ পিন্ধা মানুহবোৰক সুধিলোহেঁতেন 5 বছৰ হ'বলৈ আৰু কিমান দিন আৰু ক'লোহেঁতেন এইবাৰ Rupohimukhorলৈ যায় যদি প্ৰতিশ্ৰুতিৰ টোপোলা নিনিব পাৰে যদি কেইগজমান কাপোৰ নিব তাৰেই ঢাকিব পাৰিব গাভৰুৱে উদং বুকু মই Rupohimukhor সোণপাহিয়ে কৈছোঁ